মোৰ ফালৰ পৰা আপোনালোকক সকলোকে নৱবৰ্ষৰ শুভেচ্ছা থাকিল। আজি যিহেতু 31 ডিচেম্বৰ, সেইটো কাৰণে আমি ঘৰতে কিবা এটা মিলি জুলি খাওঁ বুলি ভাবিলোঁ। সেইটো কাৰণে এই আয়োজন চলিছে, দেখিবলৈ পাইছে। গাহৰি মাংস জুইত দিয়া হৈছে আৰু যিহেতু মামা মামীসকল আহিব, সেইটো কাৰণে লগতে এয়া আমাৰ মায়ে শাক পাচলি কুটি আছে, আপোনালোকে দেখিবলৈ পাইছে। সেইটো কাৰণে 31 ডিচেম্বৰ যিহেতু খোৱা হৈছে, সেইকাৰণে বহুত ফূৰ্তিত মানে সকলোৱে বনাইছে। এয়া চাহ খাইছে, মামা মামীহঁত আহিলে। এয়া মামা সৰু ল'ৰাটো, এয়া আমাৰ মামী দেখিবলৈ পাইছে। আৰু এয়া চাহ বনাইছিলে আৰু লগতে এয়া আমাৰ মিনু মিকু। এতিয়া খাবলৈ লৈছোঁ দেই। আৰু আপোনালোকে কেনেকৈ 31 ডিচেম্বৰ চেলিব্ৰেট কৰিলে দেখুৱাব। পিছদিনাখন মই গ'লোঁ পথাৰলৈ মানে চাপৰি আৰু আমাৰ এনেই অলপমান চাবলৈ গ'লোঁ সৰিয়হ কেনেকুৱা হ'ল। আৰু ইয়াত দেখিবলৈ পাইছে সৰিয়হ। শেষত আজিলৈ ইমানেই। সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ আৰু মোৰ ভিডিঅ'বোৰ চাই থাকিব। হেপী নিউ ইয়েৰ 2025। বাই বাই।